আমাৰ ইউপিপিএল দলত ৫,০০০টা ফেমিলি আমাৰ বাওকংগ্ৰী অঞ্চলৰ পৰা যোগদান হ'বলৈ গৈ আছে। এটা কথা স্পষ্ট যে বিটিচিত ৪.৫ বছৰ আৰু ১৭ বছৰৰ যি পাৰ্থক্য, এই ৰেফাৰেঞ্চটো আনি পেলাই আমাৰ ইছলামেই হওক বা হিন্দুৱে হওক, বড়োই হওক বা অনাবড়োই হওক, ট্ৰাইবেল নন ট্ৰাইবেল সকলোকে সামৰি পেলাই এটা চিন্তা চৰ্চা, এটা বাতাবৰণ আহিছে যে যি বাতাবৰণৰ মাধ্যমেৰে বিটিচিত শান্তি আনিব পৰা এটাই পাৰ্টি আছে, সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দল। যি দলৰ মাধ্যমেৰে বিটিচিৰ অঞ্চলত থকা ২৬টা জাতি জনগোষ্ঠী আৰু ৩৫ লক্ষ ভাৰতীয় নাগৰিকে শান্তি সমন্বয় অক্ষতাৰে নিজৰ ভাষা, সংস্কৃতি, ৰীতি নীতি, জাতি আৰু মাতৃভূমিকা দিবৰ কাৰণে সক্ষম হৈছে। সেইটো উপলব্ধি কৰিবলৈ পায় আৰু হাঁহি মুখেৰে এসাঁজ ভাত খাবলৈ পাই পেলাই আজি ইউপিপিএল দলৰ হাতে হাত ধৰি পেলাই যোগদান কৰিবলৈ কোনো হিন্দু, মুছলমান, বড়ো, অনাবড়ো, জাত পাত পাৰ্থক্য, ধৰ্মৰ ওপৰত পাৰ্থক্য নাৰাখি সকলোৱে ওলাই আহিছে। আমাৰ ইউপিপিএল দলত ৫,০০০টা ফেমিলি আমাৰ বাওকংগ্ৰী অঞ্চলৰ পৰা যোগদান হ'বলৈ গৈ আছে। এটা কথা স্পষ্ট যে বিটিচিত ৪.৫ বছৰ আৰু ১৭ বছৰৰ যি পাৰ্থক্য, এই ৰেফাৰেঞ্চটো আনি পেলাই আমাৰ ইছলামেই হওক বা হিন্দুৱে হওক, বড়োই হওক বা অনাবড়োই হওক, ট্ৰাইবেল নন ট্ৰাইবেল সকলোকে সামৰি পেলাই এটা চিন্তা চৰ্চা, এটা বাতাবৰণ আহিছে যে যি বাতাবৰণৰ মাধ্যমেৰে বিটিচিত শান্তি আনিব পৰা এটাই পাৰ্টি আছে, সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দল। যি দলৰ মাধ্যমেৰে বিটিচিৰ অঞ্চলত থকা ২৬টা জাতি জনগোষ্ঠী আৰু ৩৫ লক্ষ ভাৰতীয় নাগৰিকে শান্তি সমন্বয় অক্ষতাৰে নিজৰ ভাষা, সংস্কৃতি, ৰীতি নীতি, জাতি আৰু মাতৃভূমিকা দিবৰ কাৰণে সক্ষম হৈছে। সেইটো উপলব্ধি কৰিবলৈ পায় আৰু হাঁহি মুখেৰে এসাঁজ ভাত খাবলৈ পাই পেলাই আজি ইউপিপিএল দলৰ হাতে হাত ধৰি পেলাই যোগদান কৰিবলৈ কোনো হিন্দু, মুছলমান, বড়ো, অনাবড়ো, জাত পাত পাৰ্থক্য, ধৰ্মৰ ওপৰত পাৰ্থক্য নাৰাখি সকলোৱে ওলাই আহিছে, যোগদান হ'বলৈ গৈ আছে। এটা কথা স্পষ্ট যে বিটিচিত ৪.৫ বছৰ আৰু ১৭ বছৰৰ যি পাৰ্থক্য, এই ৰেফাৰেঞ্চটো আনি পেলাই আমাৰ ইছলামেই হওক বা হিন্দুৱে হওক, বড়োই হওক বা অনাবড়োই হওক, ট্ৰাইবেল নন ট্ৰাইবেল সকলোকে সামৰি পেলাই এটা চিন্তা চৰ্চা, এটা বাতাবৰণ আহিছে যে যি বাতাবৰণৰ মাধ্যমেৰে বিটিচিত শান্তি আনিব পৰা এটাই পাৰ্টি আছে, সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দল। যি দলৰ মাধ্যমেৰে বিটিচিৰ অঞ্চলত থকা ২৬টা জাতি জনগোষ্ঠী আৰু ৩৫ লক্ষ ভাৰতীয় নাগৰিকে শান্তি সমন্বয় অক্ষতাৰে নিজৰ ভাষা, সংস্কৃতি, ৰীতি নীতি, জাতি আৰু মাতৃভূমিকা দিবৰ কাৰণে সক্ষম হৈছে। সেইটো উপলব্ধি কৰিবলৈ পায় আৰু হাঁহি মুখেৰে এসাঁজ ভাত খাবলৈ পাই পেলাই আজি ইউপিপিএল দলৰ হাতে হাত ধৰি পেলাই যোগদান কৰিবলৈ কোনো হিন্দু, মুছলমান, বড়ো, অনাবড়ো, জাত পাত পাৰ্থক্য, ধৰ্মৰ ওপৰত পাৰ্থক্য নাৰাখি সকলোৱে ওলাই আহিছে।